প্ৰিয় মানুহ সেইজনহে যিয়ে অতীত খুচৰি নহয়, অতীতক পাহৰাই নতুনকৈ জীয়াই থাকিবলৈ শিকায়। পৃথিৱীত সকলো বস্তুৱেই মূল্যৱান, মাত্ৰ সেয়া হেৰাই যোৱাৰ পিছত আৰু বিচাৰি পোৱাৰ আগত। ভুল থাকক বা নাথাকক, ক্ষমা সেইজনেই প্ৰথমে বিচাৰে যিয়ে তোমাক হেৰুৱাব ভয় কৰে। তুমি যদি আগবাঢ়ি যাব বিচাৰা, পৃথিৱীত কোনো শক্তি নাই যিয়ে তোমাক বাধা দি ৰাখিব পাৰিব। এজন মানুহে আন এজন মানুহক কৰা শ্ৰদ্ধা আৰু নাৰীক কৰা সন্মানৰ পৰাই অনুমান কৰিব পাৰি যে তেওঁৰ পাৰিবাৰিক শিক্ষা বহুত বেছি ভাল। জীৱনত ডাঙৰ হোৱা, কিন্তু কাকো সৰু কৰি নহয়। জীৱনত হাঁহিবলৈ শিকা, কিন্তু কাকো কন্দুৱাই নহয়। জীৱনত জয়ী হোৱা, কিন্তু কাকো ঠগি নহয়। জীৱনত সুখী হোৱা, কিন্তু কাকো কষ্ট দি নহয়। মানুহে কেতিয়াও আইনা নাচালেহেঁতেন যদিহে আইনাত প্ৰতিচ্ছবিৰ সলনি চৰিত্ৰ দেখা পোৱা গ'লহেঁতেন। সুযোগৰ অপেক্ষাত থকা মানুহবোৰ সাধাৰণ হয়, কিন্তু অসাধাৰণ ব্যক্তিবোৰে নিজে সুযোগ গঢ়ি তোলে। প্ৰকৃত পুৰুষে নাৰীক দাসী ৰূপত নহয়, ৰাণী ৰূপত চাবলৈ বেছি পছন্দ কৰে। ব্ৰেণ্ডেড কাপোৰ পিন্ধি সস্তীয়া চিন্তা কৰা মানুহতকৈ সস্তীয়া কাপোৰ পিন্ধি ব্ৰেণ্ডেড চিন্তা কৰা মানুহৰ মূল্য বহুত গুণেই বেছি। কষ্ট মানুহৰ জীৱনত সদায় নাথাকে, কিন্তু কষ্টৰ সময়ত আনে কৰা ব্যৱহাৰবোৰ চিৰজীৱন মনত থাকি যায়। জীৱনৰ আটাইতকৈ ডাঙৰ শিক্ষক হৈছে সময়, যিয়ে ক্ষণে ক্ষণে শিক্ষা দি যায়। আৰ্থিক অৱস্থা যিমানেই সুস্থ নহওক কিয়, জীৱনৰ সঠিক আনন্দ ল'বলৈ হ'লে মানসিক অৱস্থা ভাল হ'বই লাগিব। তৰ্কতকৈ নীৰৱতা ভাল, প্ৰতিশোধ লোৱাতকৈ বাট সলাই চলা ভাল, আৰু স্বাৰ্থপৰ মানুহৰ লগত দূৰত্ব বজাই ৰাখি অকলে চলা অনেক গুণে ভাল। যেতিয়া তোমাৰ ওচৰত অজস্ৰ ধন সম্পত্তি থাকিব, তেতিয়া তুমি পাহৰি যাবা তুমি কোন, আৰু যেতিয়া তোমাৰ ওচৰত ধন সম্পত্তি নাথাকিব, তেতিয়া এই পৃথিৱীখনে পাহৰি যাব তুমি কোন। গছৰ পাত সৰাৰ আগতে ৰং সলনি হৈ যায়, আৰু মানুহ সলনি হৈ যোৱাৰ আগতে তেওঁৰ কথাবোৰৰ ৰস নোহোৱা হৈ যায়। বাস্তৱত বিজয়ী সেইজন মানুহ যিজনে জয় আৰু পৰাজয় দুয়োটাই সাদৰে গ্ৰহণ কৰে। ধনীৰ খং বেছি, দুখীয়াৰ ভোক বেছি, মধ্যবিত্তৰ সপোন বেছি। মানুহৰ জীৱনটোৰ জন্মৰ সময়খিনি আনন্দময়, মৃত্যুৰ সময়খিনি শান্তিময়, মাজত থকা বাকী সময়খিনি অকলে নথকাৰ এক অভিনয়। সৰু সৰু কথাবোৰক লৈ আমাক সেইজনেহে খং কৰে যিজনে আমাক হৃদয়েৰে ভাল পায়। অপমান কৰাটো কাৰোবাৰ স্বভাৱ হ'ব পাৰে, কিন্তু সন্মান কৰাটো আমাৰ সংস্কাৰ। গুৰুত্ব দিবলৈ শিকি লোৱা উচিত, কিয়নো জীৱনলৈ অহা কিছুমান মানুহ এবাৰ আঁতৰি গ'লে পুনৰ উভতি নাহে। ভিডিঅ'টো চোৱাৰ বাবে আপোনাক আন্তৰিকতাৰে ধন্যবাদ জনালোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক দিব, সুন্দৰকৈ কমেণ্ট দিব, আৰু ভিডিঅ'টো আনলৈ শ্বেয়াৰ কৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। ধন্যবাদ।